লিডুত ভয়াবহ পথ দুৰ্ঘটনা। লিডু আৰক্ষী চকীৰ অন্তৰ্গত লিডু পেট্ৰল পাম্পৰ সমীপৱৰ্তী ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত হয় এক পথ দুৰ্ঘটনা। লিডুৰ পৰা মাৰ্ঘেৰিটা দিশে গৈ থকা AS012729 নম্বৰ এখন কয়লা বোজা কঢ়িওৱা গাড়ীৰ লগত বিপৰীত দিশৰ পৰা আহি থকা AS03H2194 নম্বৰ এখন বলেৰো পেছেঞ্জাৰ গাড়ীৰ মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষত বলেৰো পেছেঞ্জাৰ গাড়ীখনৰ ভিতৰত থকা ৩জন ব্যক্তিৰ ভিতৰত ২জন ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। আঘাতপ্ৰাপ্ত ব্যক্তিকেইজনক স্থানীয় লোকৰ তৎপৰতা ততালিকৈ মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আঘাতপ্ৰাপ্ত ব্যক্তিকেইজনৰ নাম জানিব পৰা হোৱা নাই। বৰ্তমান দুয়োখন গাড়ী লিডু আৰক্ষীৰ জিম্মাত ৰখা হৈছে। মানে আমি ইফালৰ পৰা গৈ আছিলোঁ, আমি লিডুৰ পৰা যাওঁতে মানে আহোঁতে মানে সেইটো গাড়ী মানে চেকৰ কিবা খাইছিলে নেকি, খাওঁতে মানে দুৱাৰখন খুলি কেনে খালি মানে তলৰ ফালে চাই আছে আৰু কোনোৰ ফালে চোৱা নাই, আগৰ দিশে চোৱাই নাই। সিয়েতো অভাৰটেকিং কৰি আহিছিল। মইতো গাড়ী ৰখাই দিছোঁ, ৰখাই দিয়াৰ পিছত বহুত চিলাইছোঁ, মাতিছোঁ, আৱাজ দিছোঁ, কিন্তু নাই, সিহঁতে চাৱাই নাই। তলৰ পৰা ওপৰত মুঠতে আগৰ দিশে চোৱাই নাই আৰু সেনেকুৱাই লাগি গৈছে। আগফালে মাৰিছে? আগফালে মাৰিছে।